হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজি এখন অদ্ভুত ৰেষ্টুৰেণ্টলৈ যাম, য'ত নেকি জোতা চেণ্ডেল খুলি সোমাব লাগে আৰু বহুত ভাল লাগিব। আৰু প্ৰথমবাৰ মই গৈ আছোঁ গুৱাহাটীত এনেকুৱা ৰেষ্টুৰেণ্ট এখনত, য'ত নেকি জোতা চেণ্ডেল খুলি সোমাব লাগে। আৰু এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আহি গ'লোঁ আৰু চানমাৰী ব্ৰিজৰ ফ্ৰণ্টতে আপোনালোকে আহি লেফ্ট ছাইডে এইফালে আহি চাব পাৰে। এইবিলাক লোকেশ্যন হয়, তো ইয়াৰ ওচৰতে আপোনালোকে আহিব পাৰে। আৰু মই আহি পাই চাওক স্পন, য'ত খুলি ৰেষ্টুৰেণ্টত সোমাব লাগে। আৰু ৰেষ্টুৰেণ্টখন অলপ ভিতৰলৈ জাষ্ট ৰাস্তাটো অলপ ভিতৰলৈ আছে। তো এতিয়া ভিতৰত সোমাই মেলি আপোনালোক দেখুৱাই আছোঁ কি পায়। বেছি দীঘল নকৰোঁ ভিডিঅ'টো আজি, আৰু যিমানখিনি পাৰোঁ দেখুৱাব ট্ৰাই কৰিম। আৰু এতিয়া দুখন আছে, এটা ৰাইটত আছে, এটা লেফ্টত আছে। আৰু এতিয়ালৈকে স্পন খুলি এটা ট্ৰেডিশ্যনেল যিটো চাংঘৰত, আমাৰ মিচিঙৰ চাংঘৰত, মিচিংসকলৰ ঘৰত চাংঘৰত স্পন খুলি সোমাব লাগে। তো আজি এইটো ইয়াত গুৱাহাটীত পৰম্পৰাৰ মতে আহি ভাল লাগিছে, আৰু মই এতিয়া সোমাবলৈ ট্ৰাই কৰিম। আপোনালোকে মোৰ লগত চাই থাকক। মই আহি গ'লোঁ ভিতৰলৈ, আৰু ভিতৰখিনি আপোনালোক দেখাব ট্ৰাই কৰিম। আৰু ইয়াত পাই এইটো জুচৰ দোকান এখন আছে, আৰু ভিতৰৰ ফালে এফালে আছে। অলপ চাই খুব মজা লাগিছে, আৰু ভিতৰত কি পায় আপোনালোকক সুধিবলৈ ট্ৰাই কৰিম। আৰু এইখিনি দৰা হয়, আৰু দৰাৰ এইটো পৰম্পৰা। আমাৰ মেইন কথা ভকত চকতৰ আগৰ যিটো গাঁৱত আমি কৰি আহিছোঁ, তো এইখিনি আছিলে। আৰু কথা পাতিম, আৰু অৰ্ণাৰে আপোনালোকক অল ডিটেইলছখিনি দি দিব। আৰু আহি খুব ভাল লাগিছে, মানে ট্ৰেডিশ্যনেল লিখা লাগিছে, আৰু ধুনীয়াকৈ বহি মেলি ধুনীয়াকৈ খাব পাৰি। আৰু বেছি দামো নলয়, যিমানখিনি মানে হয় এইটো ইমানটো হিচাপত মানে ল'ব পাৰিম, মানে ধুনীয়াকৈ আপোনালোকে খাব পাৰে। আৰু চকীটো বহিব পাৰে, চকী আছে, চকীত বহিম বুলি ক'লে বহিব পাৰে, আৰু তলত বহি খাম বুলি ক'লে বহিব পাৰে। এতিয়া আমি অৰ্ণাৰৰ লগত অলপ কথা পাতিম, কোন লগত কি এৰিয়া আছে আপোনালোক। এতিয়া অৰ্ণাৰৰ লগত কথা পাতিম অলপ। তোমাৰ পৰাগ। এইটো কেতিয়াবা খোলা হৈছে? এইটো তোমাৰ 2020 ন? দুৰ্গা পূজা এখন ছেকশ্যনত বা নতুনকৈ খোলা হৈছে তোমাৰ। এইটো মনত কেনেকৈ তলত যে ধুনীয়াকৈ তোমালোকে একদম মিচিংসকলৰ লিখা যেনেকৈ চাংঘৰত যেনেকৈ স্পন খুলি সোমাব লাগে, তো এই ট্ৰেডিশ্যনটো চাই অভিয়াছলি ভাল লাগিছে। টিবেটিয়ান থিমত ৰাখিছোঁ আমি চবৰে, মানে কিন্তু গুৱাহাটীত নতুনকৈ কৰিছোঁ। অকণমান কণ্ট্ৰাষ্ট আমি বিচাৰিছিলোঁ যেন অকণমান বেলেগকৈ হওক, কাৰণ আই কেণ্ডি হোৱা বেছি ভাল ন। চব জেগাতে ইউনিক হ'লে বেছি ভাল লাগে। কাৰণ মই যেতিয়া আহি সোমাইছোঁ, মোৰ লগৰকেইটা আহি খাই গৈছে, তো মই আহি যেতিয়া ফাৰ্ষ্টত সোমাইছোঁ, মোৰ নিজে ফিল কৰিছোঁ যে আমি চাংঘৰত বহি থকা মানুহ, তো স্পন খুলি মেলি যাবলগীয়া হয়। তো ভাল লাগে মানে গৈ। কিন্তু স্পনটো পিন্ধিলে মানে এনেকৈ সদায় কিমান স্পন পিন্ধি যিমান হেভি জোতা চেণ্ডেল এইবিলাক, তো এইটো আহি অভিয়াছলি ভাল লাগিছে। আৰু যিমানখিনি মেনুখন চাইছোঁ, ইমান এমাউণ্টো নহয় যিমানখিনি বেলেগত বেছি দাম। পৰক যেনিবা আজিকালিতো পৰক খাবলৈ গ'লে 300 200 তেনেকৈ লয়ে, ইয়াত মানে মই খুব কমতে পাইছোঁ মেইন কথা ক'বলৈ গ'লে। তো ভাল লাগিছে। আৰু একজেক্টলি লোকেশ্যন জেগাটো কৈ দিয়া অকণমান। লোকেশ্যনটো আপোনাৰ হ'ল অল ইণ্ডিয়া ৰেডিঅ' চেণ্টাৰটো আছিলে চানমাৰী ঠিক অপজিটতে কেচিৱালা চাই ওচৰত এইখিনি পালে, আৰু মেপত মাৰি দিব পাই যাব আৰামছে। ধুনীয়াকৈ নেটত মাৰিলেও ধুনীয়াকৈ পাই যাব ন। জেগাটো চিনি পাই যিহেতু আহক ধুনীয়াকৈ ভিজিট কৰক, বহুত ধুনীয়া হয়। আৰু খাই মেলি এতিয়া আমি অৰ্ডাৰ দিছোঁ, 4টামান বস্তু অৰ্ডাৰ দিছোঁ। তো আপোনালোকক দেখুৱাৰ পিছত আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাব ট্ৰাই কৰিম। তো অৰ্ণাৰ এজন আছিলে, ইয়াক সদায় পাব। আৰু মাহীয়েকো আছে, মাহীয়েক ভিতৰত কিবা কাম কৰি আছে। তেওঁ অকণমান অভিয়াছলি বিজনেছ কৰিলে অভিয়াছলি বিজি থাকিবই অলপ চলপ। লগ পাই ভাল লাগিলে, থেংক ইউ।
ভাবিছিলোঁ নহ'ল। এটা খাইছা ছাপ্লিমেণ্ট খোৱালিগৈ নাখাওঁ। অঁ চিৰিয়াছলি ছাপ্লিমেণ্ট খোৱালিগৈ। এতিয়া ইখনত সোমাই চাম আৰু বহাটো আপোনালোক দেখুৱালে ইখনত সোমাই চাম ছেম হয় সিহঁতৰ। তো ইখনতো চেণ্ডেল খুলিবই লাগে, এইখন দেখুৱাই আছে আপোনালোকক। এটা হ'ল ৰোল আৰু এইটো হ'ল পৰ্ক। টেষ্টটো আপোনালোকক কৈ আছোঁ, টেষ্টটো কেনেকুৱা লাগে। পৰ্ক খাই হৈ গ'ল আৰু ফাইনেলি। তো এতিয়া ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব নকৰিব। আৰু নতুন এটা ভিডিঅ' আপোনালোকক লগ পাই আছোঁ। আৰু ৰেষ্টুৰেণ্টটো খুব ধুনীয়া হয়, আপোনালোকে আহি ধুনীয়াকৈ ভিজিট কৰক, বহুত কম দামতে পায়। আৰু নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। টাটা বাই বাই।